নমস্কাৰ, মই উত্তম কুমাৰে লৈ আহিছোঁ আপোনালোকলৈ এটা ভাল খবৰ। এতিয়াৰ পৰা আমি এই চেনেলটোৰ জৰিয়তে ছবি জগতৰ লগত জড়িত নতুন নতুন কথা আপোনালোকলৈ আগবঢ়াই থাকিম। গতিকে আপুনি আমাৰ লগত জড়িত হৈ থাকিব। আজি আলোচনা কৰোঁ আহকচোন, এটা প্ৰডাকশ্যন হাউচ কেনেকৈ ক্ৰিয়েট কৰিব পাৰি। যেতিয়া আপুনি যিকোনো কাম এটা আৰম্ভ কৰে, তেনে সেই কামটোৰ নাটি খুটি মাৰি চোৱাটো খুব প্ৰয়োজন। কেনেকৈ কৰিব, কি কাম আৰু কিয় কৰিব, এই বিষয়খিনি জনাটো খুব প্ৰয়োজন। যদি আমি এইখিনি কথা আগতীয়াকৈ জানি লওঁ, তেতিয়াহ'লে আনচাকচেছ হোৱাৰ পৰা আমি বাচোঁ। লগতে এটা হিউজ সময় আৰু হিউজ এক্সপেঞ্চেছ হোৱাৰ পৰাও বাচোঁ। গতিকে চাওঁচোন আহক, এটা প্ৰডাকশ্যন হাউচ আপুনি খুলিবলৈ কিয় খুলিব। প্ৰডাকশ্যন হাউচ খুলিবলৈ হ'লে প্ৰডাকশ্যন হাউচৰ বিষয়ে, প্ৰডাকশ্যন হাউচত কি কি থাকে, কেনেকুৱা ধৰণৰ থাকে, কি কি কাম হয়, তাত XYZ যিখিনি হয়, সেইখিনি কথা আপুনি কম বেছি পৰিমাণে আপুনি জনাটো খুব প্ৰয়োজন। প্ৰডাকশ্যন হাউচ এটাৰ জৰিয়তে আপুনি নিজৰ এটা ফিউচাৰ সুন্দৰভাৱে ব্ৰাইট কৰিব পাৰে। যিহেতু প্ৰতিটো ছেগমেণ্টেই, প্ৰতিটো ডিপাৰ্টমেণ্টেই নিজৰ আত্মপ্ৰকাশৰ বাবে অথবা নিজৰ প্ৰডাক্ট বা নিজৰ প্ৰজেক্ট প্ৰেজেণ্ট কৰিবৰ বাবে ভিডিঅ'ৰ সুবিধা লৈছে। আৰু সেই ভিডিঅ'খিনি সুন্দৰভাৱে প্ৰেজেণ্ট কৰিবৰ বাবে ভাল ভাল প্ৰডাকশ্যন সহযোগিতা লৈছে। যদি টেলেণ্টৰ কথা কওঁ, যদি আপোনাৰ ওচৰত এক্টিং, ভিডিঅ'গ্ৰাফী, এডিটিং এনেকুৱা ধৰণৰ টেলেণ্ট আপোনাৰ ভিতৰত সোমাই আছে, তেনেহ'লে প্ৰডাকশ্যন হাউচটো আপোনাৰ কাৰণে বিৰাট সুন্দৰ এটা প্লেটফৰ্ম। যিহেতু এইখিনি প্ৰেজেণ্ট কৰিবৰ বাবে ভিডিঅ'ৰ প্ৰয়োজন হয়, আৰু প্ৰডাকশ্যন হাউচ যদি আপুনি খুলিব বিচাৰে, তেনেহ'লে আপোনাৰ কাৰণে বিৰাট ধুনীয়া সুবিধা হ'ব আপোনাৰ সেই টেলেণ্টখিনি আত্মপ্ৰকাশ কৰিবলৈ। যদি এক্সপিৰিয়েঞ্চৰ কথা কওঁ, প্ৰডাকশ্যন হাউচ এটাৰ অ'পেন কৰাৰ আগতে প্ৰডাকশ্যন আৰু পষ্ট প্ৰডাকশ্যনৰ এক্সপিৰিয়েঞ্চ কম বেছি পৰিমাণে থকাটো খুব প্ৰয়োজন। প্ৰি প্ৰডাকশ্যনত কি কাম হয়, প্ৰডাকশ্যনত কি কাম হয়, পষ্ট প্ৰডাকশ্যনত কি কি কাম হয়, সেইখিনি জনাটো খুব প্ৰয়োজন। এতিয়া জনোৱা হওক প্ৰডাকশ্যন হাউচ কি। বৰ্তমান সময়টো ডিজিটেল টাইম। গতিকে ভিডিঅ'ৰ জৰিয়তে প্ৰত্যেকেই নিজৰ আত্মপ্ৰকাশ কৰিব বিচাৰিছে, লাগে সেয়া গভৰ্ণমেণ্ট ছেগমেণ্টেই হওক বা নন গভৰ্ণমেণ্ট ছেগমেণ্টেই হওক। প্ৰত্যেকেই নিজৰ ছাৰ্ভিচ, নিজৰ প্ৰডাক্ট, নিজৰ শ্ব'ৰুম, নিজৰ টেলেণ্ট প্ৰেজেণ্ট কৰিবলৈ ভিডিঅ'ৰ সুবিধা লৈছে। তেনেস্থলত বৰ্তমান সময় যিহেতু ডিজিটেল টাইম, তেন্তে প্ৰডাকশ্যন হাউচটো আপোনাৰ বাবে বিৰাট সুন্দৰ প্লেটফৰ্ম এটা হ'ব পাৰে। আপুনি প্ৰডাকশ্যন হাউচ এটা যদি থাকে, কাম কৰি থাকি শিকি থাকিব পাৰিব। যিহেতু থিয়ৰী নলেজতকৈ প্ৰেক্টিকেল নলেজটো যথেষ্ট ওপৰত। যদি প্ৰেক্টিকেল নলেজ আপোনাৰ ওচৰত আছে আৰু কামখিনি যদি আপুনি প্ৰেক্টিকেলি কাম কৰি কৰি শিকি আছে, কাম কৰি কৰি যিখিনি কাম আপুনি শিকে, সেইখিনি বেছি শ্বাৰ্পনেছ থাকে হ'ব। তাৰোপৰি যদি আপোনাৰ ওচৰত আগতীয়াকৈ কিবা স্কিল থাকে, আগতীয়াকৈ আপুনি খুব ধুনীয়া গান গাব জানে, খুব ধুনীয়া নাচিব জানে, খুব ধুনীয়া ছবি আঁকিব জানে, তেনেহ'লে সেই বিষয়টো আপুনি ভিডিঅ'ৰ জৰিয়তে আনকো শিকাব পাৰে। আহিবলগীয়া সময়ত যদি এইদৰে আপুনি শিকাই গৈ থাকে, আহিবলগীয়া সময়ত এটা কোচিং চেণ্টাৰ বিল্ড কৰিব পাৰে, আপুনি একাডেমি বা ইনষ্টিটিউট অ'পেন কৰিব পৰা সক্ষম হ'ব এই ভিডিঅ'ৰ জৰিয়তে। যদি ইনকামৰ কথা কওঁ, যিহেতু এতিয়া আমি দেখি আছোঁ বৰ্তমান সময়ত প্ৰতিটো ছেগমেণ্টেই এক্সপেঞ্চেছ কৰে, পইচা এক্সপেঞ্চেছ কৰে এডিটিঙৰ নামত, ভিডিঅ' শ্বুটিঙৰ নামত। ভাল ভাল এণ্টাৰপ্ৰেনিয়ৰসকলেও আজিকালি ভাল কেমেৰা লৈ ভিডিঅ' প্ৰডাকশ্যনৰ জৰিয়তে এডিটিং কৰাই নিজৰ ভিডিঅ'খিনি ইউটিউবত এৰে, আৰু সেই ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আমি দেখিবলৈ পাওঁ ইউটিউবত। বিবেক বিন্দ্ৰাই হওক বা অন্য যিখিনি হওক, তেওঁলোকৰ ভিডিঅ' আমি দেখিছোঁ। সেইখিনি কোনোবা প্ৰডাকশ্যন হাউচৰ জৰিয়তে এডিটিং কৰা ভিডিঅ'। যদি আপুনি ভাল প্ৰডাক্ট ৰিলিজ দিব পাৰে, তেনেহ'লে সেই কোম্পেনীবোৰে, সেই ইউটিউবাৰবোৰে, সেই এণ্টাৰপ্ৰেনিয়ৰসকলে, সেই গভৰ্ণমেণ্ট ছেগমেণ্টসকলবোৰে আপোনাক বিচাৰি আহিব আৰু আপোনাৰ তাত কাম কৰিব। সেই জৰিয়তে আপুনি ভাল এটা ইনকামৰ প্লেটফৰ্ম ক্ৰিয়েট কৰিব পাৰে প্ৰডাকশ্যন হাউচৰ জৰিয়তে। তাৰোপৰি যদি ভাল প্ৰডাক্ট আপুনি কৰি গৈ থাকে,
হয়তো ভৱিষ্যতে ফিল্মৰ লগত চিনেমাৰ লগতো জড়িত হৈ আপুনি কাম কৰিব পাৰে ভিডিঅ' প্লেটফৰ্মটো বিৰাট সুন্দৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত যিহেতু ডাঙৰ ডাঙৰ কোম্পানী হওক বা শ্ব'ৰুমবোৰে হওক নিজৰ প্ৰডাক্ট প্ৰেজেণ্টেশ্যনৰ কাৰণে ভিডিঅ'ৰ সুবিধা লয় আৰু যিহেতু ভিডিঅ'ৰ জৰিয়তে যিকোনো ইনফৰমেশ্যন শুদ্ধকৈ মানুহৰ মাজলৈ পঠিয়াব পাৰি এটা লিফলেট বা এটা হোল্ডিংছৰ জৰিয়তে যিমানখিনি ইনফৰমেশ্যন মানুহক দিব নোৱাৰি বা বুজাব নোৱাৰি ভিডিঅ'ৰ যোগেদি ইম'শ্যনেলি এটেচ হ'ব পাৰি যিকোনো মানুহৰ লগতে গতিকে এটা আপুনি যদি প্ৰডাকশ্যন হাউচ থাকে তেনেহ'লে আপুনি এটা এডভাৰটাইজিং এজেঞ্চিও ৰান কৰিব পাৰে এতিয়া কেনেকৈ কৰিম এতিয়া প্ৰডাকশ্যন হাউচ এটা অ'পেন কৰিবলৈ হ'লে আপোনাৰ প্ৰেক্টিকেল নলেজ থকাটো খুব প্ৰয়োজন লাগে সেয়া ভিডিঅ'গ্ৰাফিতেই হওক বা এডিটিঙেতেই হওক বা লাইটিঙতেই হওক মেকআপতেই হওক বা ছেট ডিজাইনতেই হওক ডিজাইন ড্ৰেছ ডিজাইনৰ ক্ষেত্ৰতেই হওক স্ক্ৰিপ্ট ৰাইটিঙৰ ক্ষেত্ৰতেই হওক বা মেনেজমেণ্টৰ ক্ষেত্ৰতেই হওক প্ৰতিটো ছেগমেণ্টত কম বেছি পৰিমাণে আপোনাৰ নলেজ থকাটো খুব প্ৰয়োজন তাৰোপৰি আপোনাক এটা প্ৰয়োজন হয় ক্ৰিয়েটিভ টিম যিহেতু প্ৰডাকশ্যন হাউচৰ কাম এজন মানুহে অকলে কেতিয়াও কৰিব নোৱাৰে গতিকে মেন পাৱাৰ খুব প্ৰয়োজন আৰু সেই মেন পাৱাৰখিনি খুব ফ্ৰেণ্ডলি হ'ব লাগে যাতে আলোচনাৰ মাজেদি এটা কাম কৰিব পৰা যায় যেতিয়া আলোচনা হয় তেতিয়া যিকোনো কাম খুব বেটাৰ হয় খুব পলিছলি হয় কাম সকলো কথা ঠিক হোৱাৰ পিছত এটা বস্তু ক্লিয়াৰ হ'ব লাগে যে হোৱাট ইজ এতিয়া আপুনি সকলোকে মুখে যদি আপোনাৰ প্ৰডাকশ্যন হাউচৰ নামটো আনিব বিচাৰে তেনেহ'লে ব্ৰেণ্ড ক্ৰিয়েট কৰিব লাগিব আৰু সেই ব্ৰেণ্ড ক্ৰিয়েট কৰিবলৈ হ'লে আপুনি যিকোনো এটা টপিকত স্পেচিয়েলিষ্ট হ'ব লাগিব আৰু সেইটো হৈছে সেই নিচটো আপুনি কেটচ কৰি কাম কৰিব লাগিব গতিকে এই নিচটো আপুনি কিদৰে চিলেকশ্যন কৰিব আপোনাক সহায় কৰোঁ আহক আপুনি যদি প্ৰডাকশ্যন হাউচ এটা খুলিছে তেনেহ'লে নিশ্চয় আপুনি এজ এ ইউটিউবৰ ভিডিঅ' বনাব নতো ৱেব ছিৰিজ বনাব নতো শ্বৰ্ট ফিল্ম ফিউচাৰ ফিল্ম আদাৰৱাইজ এড ফিল্ম ডকুমেণ্টাৰী নিশ্চয় এইখিনিৰ ভিতৰতে আপুনি যিকোনো টপিক এটা চিলেকশ্যন কৰিব লাগিব তাৰে ভিতৰত ধৰি ল'লোঁ আপুনি চিলেকশ্যন কৰিলে শ্বৰ্ট ফিল্মটো এটা আপোনাৰ নিচ হ'ল শ্বৰ্ট ফিল্মখন কোনটো লেংগুৱেজত বনাম সেইটো যদি চাবলৈ যায় তেনেহ'লে আপুনি চিলেকশ্যন কৰিব লাগিব মই ছাজেষ্ট কৰোঁ মাডাৰ লেংগুৱেজ যিটো আপুনি ভাষাত কথা পাতে যিটো ভাষাত আপুনি এক্সপাৰ্ট যিটো ভাষাৰ ওপৰত আপোনাৰ গ্ৰীপ আছে সেইটো ভাষাত আপুনি শ্বৰ্ট ফিল্মখন বনোৱাটো খুব প্ৰয়োজন যিহেতু এজ এ বিগিনাৰ আপুনি যদি নিজৰ ভাষাত কামখিনি কৰে শ্বৰ্ট ফিল্মখন মেকিং কৰে তেনেহ'লে আপুনি ভাল এক্সপিৰিয়েঞ্চ গেইন কৰিব পাৰিব নিজক আপুনি টেষ্ট কৰিবলৈ পাৰিলে সেই এক্সপিৰিয়েঞ্চখিনি আপোনাৰ আহিবলগীয়া সময়ত কামত দিব 2 নম্বৰ আপুনি যদি নিজৰ ভাষাত শ্বৰ্ট ফিল্মখন বনায় তেনেহ'লে পাৰফেক্টলি এক্সপ্ৰেছ কৰিব পাৰিব আপোনাৰ কাহিনীটো আপোনাৰ ষ্টৰি ইম'শ্যনেলি এটেচ কৰাবলৈ সুবিধা পাব দৰ্শকক 3 নম্বৰ পাৰফেক্টলি এক্সিকিউটিভ কৰিব পাৰিব নিজৰ ষ্টৰিটোৰ ষ্টৰিটোৰ জৰিয়তে যিটো দৰ্শকক আপুনি মেছেজ দিব পাৰিছে সেই মেছেজ দিয়াৰ ক্ষেত্ৰত আপোনাক খুব সুবিধাজনক হ'ব এইদৰে যেতিয়া আপুনি কামখিনি কৰিব বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত আপোনাৰ এটা ব্ৰেণ্ড ক্ৰিয়েট হ'ব আৰু যেতিয়া প্ৰডাকশ্যন হাউচটোক আপুনি ব্ৰেণ্ড হিচাপে ক্ৰিয়েট কৰাৰ চিন্তা কৰে তেতিয়া আপুনি নিজৰ ষ্টাৰ্টিঙত ডিষ্ট্ৰিক্ট লেভেলত ব্ৰেণ্ড ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰক যেতিয়া ডিষ্ট্ৰিক্ট লেভেলত মানুহে গম পালে এই প্ৰডাকশ্যন হাউচটোৱে ভাল কাম কৰি আছে তাৰপিছত লাহে লাহে যাতে ষ্টেট লেভেলৰ মানুহখিনিয়ে গম পাওক তাৰপিছত নেশ্যনেল লেভেলৰ তাৰপিছত ইণ্টাৰনেশ্যনেল লেভেলত এইদৰে লাহে লাহে গ্ৰ'থ কৰিবলৈ চেষ্টা কৰক সময় লাগিব কিন্তু এবাৰ যদি আপুনি সেই লেভেলখিনি এচিভ কৰে সেই ব্ৰেণ্ডটোক এচিভ কৰে তেন্তে সেই ব্ৰেণ্ডটোক পিছত কোনেও ভাঙিব নোৱাৰে এটা ভাল ব্ৰেণ্ডক মানুহে কেতিয়াও পাহৰি নাযায় গতিকে সেই প্ৰডাকশ্যনটো এটা ভাল ব্ৰেণ্ড হিচাপে এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰক আৰু এটা ভাল ব্ৰেণ্ড হিচাপে এষ্টাব্লিছ হ'বলৈ হ'লে আপুনি ভাল প্ৰডাক্ট ৰিলিজ কৰিব লাগিব আৰু এটা ভাল প্ৰডাক্ট ৰিলিজ হোৱাৰ আঁৰত ষ্টৰি পাৰফৰ্মাৰ টেকনিকেল টিম এডিটিং টিম মিউজিক এণ্ড মেনেজমেণ্ট এইখিনি ছাৰ্ভিচৰ হেল্পৰ জৰিয়তে সহযোগিতাত এটা প্ৰডাকশ্যন হাউচ এজ এ ব্ৰেণ্ড হিচাপে এষ্টাব্লিছ হয় গতিকে আপুনি কিদৰে এটা ভাল ষ্টৰি ভাল এক্টৰ এক্ট্ৰেছ কেনেকৈ আপুনি এৰেঞ্জ কৰিব ক'ত পাব ভাল টেকনিকেল টিম কেনেকৈ আপুনি ক্ৰিয়েট কৰিব নতুন কেনেকৈ এডিটিং কৰিব এই XYZ যিমানখিনি এটা প্ৰডাকশ্যন হাউচত প্ৰয়োজন হয় প্ৰতিটো বিষয়ে আমি আপোনাক
এইদৰে ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আমি আপোনাক সহায় কৰি যাম এটা প্ৰডাকশ্যন হাউচ কেনেকৈ আপুনি ক্ৰিয়েট কৰিব। গতিকে এইদৰে আমাৰ লগত জড়িত হৈ থাকক। যদি আমাৰ ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লগতে লাইক বাটনটো ক্লিক কৰি কমেণ্ট বক্সত এটা ধুনীয়া কমেণ্ট কৰি দিব। আৰু এই লাইক আৰু কমেণ্টেই আমাৰ সকাহ আহিবলগীয়া সময়ত কাম কৰি যাবলৈ। ধন্যবাদ।